বাকি গাইছ এটা জমনি দেখাই আছো এয়া 11:06 হৈছে মোৰ এলাৰ্ম বাজি আছে কিন্তু মই আছো ৰাস্তাত থাকিব লাগিছিল বিছনাত আছো ৰাস্তাত 11:06 তো গাইছ হিমাংশু আমাৰ কেমান খাই থাকা তই ৰসুদা হা এই Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভাল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পূৰ্বৰ Assamese ব্লগ তো গাইজ মানে বহুত দিনৰ মূৰত মানে ব্লগ আহি আছে মোৰ একাউণ্টটো বহুত দিন বন্ধ হৈ আছিল গাইজ মানে মোবাইলটোৰ কিবা এটা প্ৰব্লেম উঠিছিল সেইকাৰণে মানে এতিয়া বাজিল আপোনাৰ 10:18 বাকী মোবাইল চোবাইলো ল'লোঁ যোৱাকালি মোবাইল ল'লোঁ পৰহিয়ে ল'লোঁ ভিডিঅ' দিয়া হোৱা নাছিল আজি ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ বাকী এইফালে পৰিৱেশ চাওক গাইছ একদম পুৰা পানী হৈ গৈছে পথাৰত পানী হৈ গৈছে বাকী অলপ ওলাই যাওঁ বেজাৰাৰ ফালে বাকী ব্লগটো চাই থাকক কেনেকুৱা ঠিক আছে আম চাওক মায়ে আম আনি থৈ দিছে আৰু আছে বাকী এই তিনিটা মানে এতিয়া সৰিলে সেইকাৰণে ইয়াতে থৈ দিছে গাইছ মোবাইলটো হৈছে ভিভ' Y29 5G ফোন এইটোৱে আৰু মোবাইলটো দি ভিডিঅ' কৰি আছোঁ সেইকাৰণে বক্সটোৱে দেখালোঁ গাইজ এয়াই আৰু তো গাইজ এতিয়া আমি যাই আছোঁ বেজেৰাত এয়া বা আছে পিছফালে মানে বা কম্পিউটাৰত থৈ মই অলপ কাম আছোঁ বেজেৰাত বাকী কেনেকুৱা কিবাটো বাকী আছে কি পাওঁ মানে লাজ কৰিছে গাইজ বহুত দিনৰ মূৰত কেমেৰাখন মোৰ মোবাইলত আগতে কি মজা কৰি আছিল ন গাইজ একদম নক'ব আৰু এই বাকী এইফালে চাওক যাই আছোঁ আমি এনেকৈ বাকী মই ডিউটিত পঠাই দিলোঁ বাকী এইফালে আমাৰ বেজেৰা আৰু গাইজ অলপ পইচা ওলাই লওঁ ৰ'ব কেতিয়াবাৰ পৰা যিহেতু আহিছোঁ বেজেৰাত তো লৈ যাওঁ আৰু ওলাই গ'ল পইচা আৰু কিবা কিবি লওঁ আৰু ঘৰত যাওঁ বলক তো গাইজ 1000 টকা ওলাই ল'লোঁ বাকী বেছিকৈ দি দিলোঁ আৰু গাইজ আমাৰ বেজেৰা এখন কলেজ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বাকী এইফালে আমাৰ মায়া মেগা মাৰ্ট ইয়াতে কিবা কিবি লওঁ আৰু ঘৰত যাওঁ গাইজ বাদ দি কিনে গাইজ হিমাংশু আমাৰ কেমান খাই থাকা তই ৰসুদা হা এই কি গাইছে ককাটোক পাৰ কৰি দিলোঁ অলপ ৰাস্তাটো পাৰ হ'ব পৰা নাছিল অকলে আছিল ক'ত ঘৰ ককা ক'ত ঘৰ এনিবাৰা ক'ত যাব দিয়ক যাব না তো গাইজ মানে এনেকুৱা ৰাস্তা ঘাটে ক'ৰবাত ককা আইতা এনেকুৱা পালে সহায় কৰিব মানে গাইজ ককাটো মোৰ এনেকুৱা বেয়া লাগিছে মানে ৰখি আছিল এটা পাৰে মানে গাইজ নক'ব আৰু মানে কি ক'ম আৰু গাইজ বাকী গাইজ এটা জমনি দেখাই আছোঁ এয়া 11:06 হৈছে মোৰ এলাৰ্ম বাজি আছে কিন্তু মই আছোঁ ৰাস্তাত থাকিব লাগিছিল বিছনাত আছোঁ ৰাস্তাত 11:06 কি হ'ব গাইজ মানে চাওক কি সুন্দৰ পৰিৱেশ আৰু এই ফুলডালৰ নাম কি কয় জনাবচোন গাইজ বগেনভেলিয়া নহয় ন গাইজ নহয় দিয়ক বগেনভেলিয়া কিবা বেলেগ গাইজ জনাবচোন কি আপোনালোকে জানে যদি বাকী এতিয়া যাই থাকোঁ ঘৰত ভোক লাগিছে ভাতো খোৱা নাই বাকী বলক কেইদিনমান পিছত বঢ়িয়া লাগিব গাইজ এই 4 লাইন ৰাস্তা হৈ আছে চাওক গাইজ ঘৰ আহি পালোঁ ভাবিলোঁ মোবাইলটোৰ অলপ ৰিভিউ দি দিওঁ গাইজ এইটো মোবাইলত বেটেৰী দিছে 5,500 আৰু 6.68 মানে ডিছপ্লেখন চাইজটো বাকী 50 মেগাপিক্সেল কেমেৰা কি আৰু কম বাজেটত কি ভাল ফোন পাম ন মানে আগৰ মোৰ মোবাইলটো আছিল ভিভ'ই আছিল এইটো ভিভ' Y20 বাকী এইবাৰ Y29 মানে অলপ আপডেট হ'ল এইটো কথা আগৰ মোবাইলটো ল'ব বেছি দিন হোৱা নাই ধৰক 1 বছৰ হৈছে
উইথ বক্স আছে মোৰ লগত চাওক Y20A বক্স আছে এইটো বক্স আৰু এইটো নতুনটোৰ বক্স তো গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু মৰম আদৰ দি যাব আৰু নতুন নতুন ব্লগ আহি আছে ভাল ভাল আজি মানে এইটো ট্ৰেইলাৰ বাকী গাইজ ফালিব আছে গাইজ থেংক ইউ